নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা। আজি প্ৰথমটো খবৰ হৈছে বোলবম যাত্ৰাৰ ভিৰৰ মাজতেই পথপৃষ্ঠৰ ঘটনা। নিহত 7জনকৈ বোলবম যাত্ৰী, আহত হৈছে 35জন লোক। হতাহতী সংখ্যা আৰু অধিক বৃদ্ধিৰ সম্ভাৱনা। বিহাৰৰ জেহানাবাদৰ সিদ্ধেশ্বৰ নাথ মন্দিৰত এই দুৰ্ঘটনা। প্ৰশাসনে চলাই আছে উদ্ধাৰ অভিযান। আজিৰ দ্বিতীয়টো খবৰ হৈছে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি লাখ লাখ একাউণ্টত সোমাব চৰকাৰী ধন। আজি ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ ধন। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। এইবাৰ 10 তাৰিখৰ পৰিৱৰ্তে 12 আগষ্টতে লাভ কৰিব আঁচনিৰ ধন। শনিবাৰ আৰু দেওবাৰ হোৱা হেতুকে বিলম্ব হৈছে ধন বিতৰণৰ তাৰিখ। আজি ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব ধন নিশ্চয় খবৰ পাইছে। আজিৰ তৃতীয়টো খবৰ হৈছে পেটুৱা পুলিচ সাৱধান। ডিজিপি সিঙে দিলে সতৰ্কবাণী। পুনৰ অসম আৰক্ষীত কৰা হ'ব BMI টেষ্ট। মেদবহুল আৰক্ষী পৰিব বিপদত। অসম আৰক্ষীলৈ বিপদৰ আগজাননী ডিজিপি সিঙৰ। পেটুৱা পুলিচ সাৱধান। ৰাজ্যত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব BMI টেষ্ট। 16 আগষ্টৰ পৰা আৰম্ভ হ'ব BMI টেষ্ট। মহানগৰীৰ 4ৰ্থ আৰু 10ম APBNত হ'ব পৰীক্ষা। 17 আগষ্টৰ পৰা অন্যান্য জিলাত অনুষ্ঠিত হ'ব BMI টেষ্ট। পেটুৱা পুলিচৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ব্যৱস্থা। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে ধন্যবাদ।